আজিৰ আমাৰ তৃতীয় দিনৰ খেল হৈছিলে। আজি আমাৰ মঙলদৈ আৰু ঢকুৱাখানাৰ মাজত খেল হৈছিলে। ঢকুৱাখানাই যথেষ্ট কষ্ট কৰিছিলে আৰু মঙলদৈ কষ্ট কৰিছিলে, কিন্তু অতি পৰিতাপৰ বিষয় যে ঢকুৱাখানাই আজি আমাৰ ট্ৰাইবেকাৰত পৰাস্ত হ'বলগীয়া হৈছে আৰু মঙলদৈ পাৰ্টীয়ে জয়ী হ'বলৈ সক্ষম হৈছে। কালিলৈ কোনটো অহাকাইলৈ আমাৰ তেজপুৰ আৰু গহপুৰৰ মাজত আমাৰ খেল হ'ব আৰু অহাকালি খেলটো আমি আশা কৰিছোঁ যথেষ্ট ভাল হ'ব আজিতকৈ, আৰু আমাৰ দৰ্শকো যথেষ্ট ভাল পাব তেজপুৰ আৰু গহপুৰক আশা কৰিছোঁ। কিমানমান দৰ্শকে আহি ইয়াত উপভোগ কৰিছে? আজি আমাৰ তৃতীয়খন যথেষ্ট মানুহ আহিছে বুলি আমি গম পাইছোঁ আৰু অহাকাইলৈ ইয়াতকৈ বেছি হ'ব বুলি আমি আশা কৰিছোঁ, যাতে আমাৰ খেল যথেষ্টখিনি ভাল হৈছে। তেজপুৰ আৰু গহপুৰ বিশেষকৈ আমাৰ নাম যোৱা দল হয়, সেইকাৰণে আমি আশা কৰিছোঁ যথেষ্ট মানুহ অহাকাইলৈ আহিব বুলি আমাৰ আশাবাদী। আৰু ইয়াৰ মাজতে লেডিজ গেম দিব বুলি আমি শুনি পাইছোঁ, কেতিয়া? নিশ্চয় আমাৰ লেডিজ গেমো আছে। আমাৰ ডিব্ৰুগড় বনাম বাক্সা আৰু ডিব্ৰুগড় আৰু বাক্সাৰ মাজত প্ৰতিদ্বন্দ্বী হ'ব আৰু এই লেডিজ খেলখন যথেষ্ট ভাল হ'ব বুলি আমাৰ সম্পূৰ্ণ আশাবাদী।